ককা, আইতা, কি কৰিছা? তোমালোকে কি চিন্তা কৰি আছা? কিবা কথা পাতি আছা নিচিনা লাগিছে। কিবা টেনচন হৈছে নেকি বাৰু তোমালোকৰ? নাই অ, একো হোৱা নাই। তহঁতি পঢ়াৰ পৰা কিয় উঠি আহিলি? যা পঢ়গে যা। তহঁতি পঢ়ি থাক যা, মই ভাত ৰান্ধিবলৈহে আহিলো। ককাৰৰ লগত কিবা এটা এনেই পাতি আছো কথা। আমাৰ এতিয়া ডিচেম্বৰ মাহত খ্ৰীষ্টমাছ হ'ব নহয়, তাকে আলোচনা কৰিছোঁ। তহঁতি ভাল পোৱা বস্তুবোৰ আনিবলৈ কৈছোঁ ককাৰক। ককাৰে আনিলেহে মই বনাব পাৰিম। ককা, মোক কিন্তু কেক লাগিব, ড্ৰেছ লাগিব, মোক জোতাও লাগিব আৰু এটা টুপিও লাগিব। আৰু হাত মোজা এযোৰ লাগিব দেই, ঠাণ্ডা আহিছে নহয়। মোৰ ফ্ৰেণ্ডবিলাকে ইমান ধুনীয়া ধুনীয়াকৈ পিন্ধি যায়, মোকো আনি দিবা দেই। মোক নালাগে, মোৰ আগৰ বছৰৰ আছেই নহয় আইতা। মোক স্পন এযোৰ দিলেই হ'ব। ঘৰত পিন্ধা স্পনযোৰ ছিঙি গ'লো আইতা। হ'ব, ককাৰে আনিব দে বজাৰৰ পৰা। যি লাগে আনি দিব দেই, তহঁতি এতিয়া পঢ়গে যা। কিনো কথাবোৰ কোৱা তুমি? কেনেকৈ মই আনিমগে বাৰু? তুমি ল'ৰা-ছোৱালীকেইটাক মিছাকৈ নকবা কথাবিলাক। সিহঁতি নাপালে মানে মনত দুখ পাব নহয়। এতিয়া তাহাঁতি ফূৰ্তিকে আছে নহয়। হ'ব, কাইলৈ দেখা যাব। কাইলৈহে আপুনি বজাৰলৈ যাব। হ'ব দিয়ক, কিবা এটা হ'ব নহয়, কিবা এটা কৰিম আৰু। হ'ব, তুমি এতিয়া ভাতকেইটা সোনকালে ৰান্ধা। ল'ৰা-ছোৱালীকেইটাৰ টোপনি ধৰিব নহ'লে। বেগটো লৈছে নহয়, ভালকে ল'ব। নহ'লে আমাৰ ৰিংকিক পঠাই দিওঁ নি? লগতে বেগটো ধৰিলেহেঁতেন তাই। নেলাগে অ'। সৰু ছোৱালীজনীক মই বজাৰলৈ বেগ দাঙিবলৈ নিব নোৱাৰো। ময়ে আনিম দিয়া কিবাকৈ লাহেকে। তাই ছোৱালী মানুহজনী মোৰ লগত কি কৰিব গৈ পেলাই। ঠিক আছে তেনেহ'লে আপুনি লাহে লাহে গৈ থাকক। বজাৰ বহিলেই চাগে। এৰা, লাহে লাহে গৈ থকাই ভাল আৰু। কেনেকৈ যে ল'ৰা-ছোৱালীকেইটাক ডাঙৰ কৰিম, ভাবিয়ে তত নাপাওঁ। কি যে হ'ব। আমি দুয়ো বুঢ়া হৈয়ে আহিছোঁ। ল'ৰা-ছোৱালী দুটাক লৈ বৰ চিন্তা মোৰ। পইচা দুটা দি পঠিয়াইছোঁ, সিহঁতৰ মনৰ পচন্দৰ বস্তুবোৰ আহিলেই হয় আৰু। এহেঁত দুটাওনো ক'লৈ গ'ল? আজি স্কুলো নপঠিয়ালোঁ। ভাতকেইটা খাবলৈ হৈছিলে, ক'লৈ বা গৈছে এইকেইটা। কি হ'ল আইতা? কি চিন্তা কৰি আছানো? অনবৰত তোমালোকে চিন্তাই কৰি থকা। ভাল নালাগে পাই মনটো। তোমালোকে অকণমান ফূৰ্তিত থাকিবাচোন। নাজানা নেকি? খ্ৰীষ্টমাছ আহিছে যে। জানো আই, জানো। তহঁতৰ দুটাক যে আমি কেনেকৈ পালিম তাকে চিন্তা কৰি আছোঁ অ'। তহঁতৰ মা আৰু দেউতাৰে ইমান সোনকালেই তহঁতক এৰি থৈ গ'ল। আমাৰ বুঢ়া-বুঢ়ী হালৰ ওচৰত আমিনো কেনেকৈ চম্ভালিম তহঁত দুটাক, তাকেই চিন্তা কৰি আছোঁ অ'। হ'ব দিয়া হ'ব, তুমি আৰু একেটা কথাকেই চিন্তা কৰি থাকা। হ'ব নহয়, ব'লা ভিতৰলৈ যাওঁ ব'লাচোন। ব'লা আমি তিনিওটাই ভাত খাওঁগৈ ব'লা। আহ, ভিতৰলৈকে আহ। আইতা, ভাতত কি বনাইছা আজি ভাত খাবলৈ? সদায় আলু পিটিকা খাবলৈ মন নাই আৰু। মোক অলপ দালি বনাই দিবাচোন, ভাজি এখনে সতি। ককাৰে গৈছে নহয় বজাৰলৈ। আনিব তাৰপিছত তহঁতক বনাই দিম দেই।
তই যে সদায় খোৱাৰ প্ৰতি বৰ আপত্তি দেই। হা, যি পাওঁ তাকে খাবলৈ লাগে বুলি নাজান নেকি তই? আইতা ককাক আমনি কৰি নাথাকিবিচোন। মোৰ আইজনী ইমান বুজি পায় ছোৱালীজনী। মোৰ ছোৱালীজনীয়ে যে সঁচাকৈ দেই একদম মাকৰে জ্ঞানখিনি পাইছে। মাকো এনেকুৱাই আছিলে, খুব বুজি পোৱা ছোৱালী আছিল মোৰ। আইতা ইয়াৰ কথা নুশুনিবা, ব'লা আমি খাওঁগৈ। সি খালে খাব, নাখালে নাই। হ'ব দে, খাম ময়ো বুজি পাইছো দে। হ'ব, ককা আহিলে আনিব নহয়, তেতিয়া ভালকৈ খাম দে। এতিয়া যি বনাইছে তাকে খাওঁগে বৈ। হা, এনেকে ক'লেহে ভাল লাগে। অলপ বুজিবি দেই ভাইটি। আহিলে ককা, আহিলা। ককা আহিলা নে? ইমান দেৰি হ'ল তোমাৰ। কি কৰিছিলা ককা? আহিলো আই, যাওঁ পানী এগিলাচ আনগে। বৰ পিয়া লাগিছে আইতাৰে নাই নেকি? কলৈ গ'লনো? গোটেইখন আন্ধাৰ মুন্ধাৰ হৈ আছে যে। আনোংগে ককা মই। তুমি ৰখা, বহাচোন বহা, তুমি ইয়াতে বহা। কি হ'ল? হাতত দেখোন বেগ এটাও নাই, একো বজাৰ নাই, সমাৰ নাই। কি হ'ল আপোনাৰ? নানিলে যে একো? নকবা আৰু, গোটেই বজাৰ চজাৰ কৰি মই বেগটো যে ক'ত এৰিলো তাকে পাহৰিলো নহয়, গম পাইছানে? বেগটো মোৰ কোনোবাই লৈহে গ'ল। মই গোটেইখন বিচাৰি বিচাৰি মই গধূলি এতিয়া ঘৰলৈকে উভতি আহিছো, গম পাইছা? বৰ ডাঙৰ কথা হ'ল দেখোন। কি হ'ব এতিয়া? কাইলৈ ল'ৰা ছোৱালী দুটাক কি খুৱাব বাৰু? ল'ৰা ছোৱালীকেইটাই ইমান আশা কৰি আছিল আপুনি কিবা আনিব, পিন্ধা কাপোৰ, খোৱা বস্তু। কি হ'ব বাৰু ল'ৰা ছোৱালী দুটা এতিয়া? কাইলৈ চবেই চাৰ্চলৈ চবেই ভাল কাপোৰ পিন্ধি যাব। আমাৰ নাতি দুটাই কি কৰিব বাৰু? হে গড, তুমিনো কি ইমান পৰীক্ষা কৰিছা আমাক? আমাৰ নিচিনা দুখীয়া মানুহকহে তুমি পালা। দিয়া, নকবা ইহঁতক। এতিয়া ৰাতিটো সিহঁতি শুই থাকক। কাইলৈ ক'ৰবাৰ পৰা পইচা কেইটামান ধাৰলৈ আনি হলেও মই আনি দিম ল'ৰা ছোৱালী দুটাক। তুমি চিন্তা নকৰিবা। আইতা, ককা, চোৱাহিচোন, আমাৰ ইয়াত গিফ্ট এটা থৈ গৈছে। আহাচোন চোৱাহি। গড, ইমান ধুনীয়া গিফ্ট থৈ গৈছে। কোনে থৈ গৈছে বাৰু? চেন্টা ক্লজে থৈ গৈছে চাগে দেই। কি হ'লনো ইমান চিঞৰি আছ যে? চোৱা আকৌ, এইটো ইমান ডাঙৰ গিফ্ট এটা দিছে। চেন্টা ক্লজে দি থৈ গৈছে জানা ককা? মই শুনিছো, মোৰ লগৰ ল'ৰা ছোৱালীয়ে কয় নহয় চেন্টা আহে বুলি। চেন্টা আহিছিল আমাৰ ঘৰলৈ জানানে? ইমান ধুনীয়া। বাবা, আইতা, ককা, বা চাচোন চা, দেখিছনে? ইমান ধুনীয়া গিফ্ট দিছে আমাক। চেন্টাই দিছে ন বা? নাজানো নেকি? আমালৈ চেন্টাই পঠাই দিছে আকৌ। কথা যে কয় আৰু দেই, সঁচাকে তহঁতলৈ দিছে। তহঁতি চিন্তা নকৰিবি, তহঁতক যে আমি একো দিব পৰা নাই, সেইকাৰণে জিজাছে গম পাইছে আৰু চেন্টাক পঠাই দিছে তহঁতৰ কাৰণে গিফ্ট দিবলৈ। ল বাবা, তহঁতি তাকে ল দেই। খুলি চাগে যাচোন, যা ভিতৰত। বল বা, লৈ যাওঁ বল, ভিতৰত লৈ যাওঁ বল। আমাৰ একদম গিফ্ট পালো আমি, বাবা। হ'ব, বল লৈ বল ভিতৰলে। এই আকৌ, ধৰিলেহে পাৰিবি নিবলৈ, মই অকলে নোৱাৰো নহয়। হেৰা, কোনে দিলে বাৰু ইহঁতক? কাৰনো ইমান মৰম লাগিল?
মইতো কালি আনিবই নোৱাৰিলো, হেৰুৱাই থৈ আহিলো সকলোখিনি। আজি যে সঁচাকে দিলে দেই, নেদেখাজনেই দি পঠিয়াইছে অ। নহলেনো আমাক কোনে চিনি পায়? কোননো আমাৰ এনেকুৱা আপোন মানুহ আছে যে আমাৰ ল'ৰা ছোৱালীকেইটালৈ কিবা এটা দিব? তাকেহে ময়ো কথাষাৰ ভাবিছোঁ, নভবা নহয়। যিয়ে হওক, আজি যে আমাৰ ল'ৰা ছোৱালী দুটাৰ, নাতি দুটাৰ মুখত যে হাঁহিয়ে অকণমান বিৰিঙিলে, তাক লৈ মই বৰ সুখী। মই জিজাছৰ ওচৰত একদম পৰি পৰি সেৱা জনাইছোঁ। মোৰ যে নাতি দুটা আজি যে মুখত হাঁহি বিৰিঙিছে, মই যে বৰ মনতে মানে দুখী হৈ আছিলোঁ, চিন্তা কৰি আছিলোঁ। মোৰ ল'ৰা ছোৱালী দুটাক মই কি কৰিম, কেনেকৈ সিহঁতক বুজাম? হ'ব দিয়া, যিয়ে হওক, আজিতো আমাৰ ঘৰখনত আনন্দ পাইছে ল'ৰা ছোৱালী দুটাই। মাক দেউতাকলৈ যে মনত পেলোৱা নাই, বহুত ভাল কথা দিয়া। ব'লা আমি কাইলৈ পিন্ধি উৰি আমি চব যাম খ্ৰীষ্টমাছ পাতিবলৈ দেই, গোটেইখন। হ'ব ব'লক, সিহঁতি আকৌ বস্তুবোৰ কি বা ওলাইছে কি নাই ওলোৱা চাওঁগৈ ব'লক। সিহঁতি দুটা অকলে নোৱাৰে নহয়। Oh, hello, my child. Happy Christmas. আপোনালোক সকলো ভালে আছে নহয়? আজি আমি দিনটোত উদযাপন কৰিছোঁ খ্ৰীষ্টমাছৰ প্ৰগ্ৰেম। আমি প্ৰথম চাৰ্চত প্ৰে কৰি লৈ আমি পাৰ্টিলৈ যামগৈ আমি সকলোৱে। ঠিক আছে, মাই চাইল্ড? Okay, father. আমি প্ৰে কৰি আমি পাৰ্টি প্ৰগ্ৰেমত জইন কৰিমগৈ। ঠিক আছে my friends. Yes. Yes. Okay, I am ready. ঠিক আছে, মাই চাইল্ড। আপোনালোক চব ৰিচিপশ্যনত যাওকগৈ, যাওক পাৰ্টিলৈ যাওকগৈ, পাৰ্টি হলত। আইতা, তোমাৰ কেনেকুৱা লাগিলে? তুমি ফূৰ্তি পালানে? ভাইটি, তোৰ ভাল লাগিলে নাই? মোৰ বহুত ভাল লাগিলে। আজি বহুত ভাল লাগিলে। এনেকুৱা মস্তি কৰিলো, বহুত হেপী মই। তুমি ভাল পাইছা নহয়? তোমাৰ ভাল লাগিলে নহয়? আকৌ অহাবাৰলৈ আমি এনেকৈ আহিম দেই। আহিম দে মাজনী, আহিম। তহঁতৰ কাৰণেই আহিব লাগিব মই। তহঁতৰ কাৰণেই হাঁহি ফূৰ্তি কৰি থাকিব লাগিব, নহয় জানো? তোৰ আকৌ আপুনি তেনেকৈ নক'বচোন। আমি ইহঁতৰ কাৰণেই জীয়াই আছোঁ। আমি ইহঁতৰ কাৰণেই আমি হাঁহিব লাগিব, ফূৰ্তি কৰিব লাগিব। সময়ত আমি সকলোখিনি ফেষ্টিভেল উদযাপন কৰিব লাগিব। হয় দিয়া অ।